নমস্কাৰ প্ৰিয় দৰ্শক, মই জুবিন জ্যোতি ডেকা মুখামুখি লাইফত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া চাওক, আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে সকলোৱে গম পায় যে কাজিৰঙা এখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিলে 1974 চনত। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ নিচেই ওচৰতে আছে অখিল গগৈ ডাঙৰীয়াৰ অধীনত থকা যে অৰ্কিড পাৰ্ক বুলি কয়। অৰ্থাৎ এই পাৰ্কখনত আপোনালোক সকলোৱে আহিব পাৰে। ইয়াৰ সুন্দৰ দৃশ্য আছে, আপোনালোকে দেখিবলৈ পাৰে। আহক মই অকণমান কেমেৰা পাৰ্চনৰ সৈতে আপোনালোকক মই দেখুৱাই দিম এই দৃশ্য। ইয়াৰ গোটেইখিনি বস্তু মই এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে দিব পাৰোঁ নোৱাৰোঁ মই নাজানো, কিন্তু মই যিমান পাৰি চেষ্টা কৰিছোঁ দেখুৱাইছোঁ। ইয়াৰ সম্পূৰ্ণভাৱে যিখিনি দৃশ্য আছে মই কেমেৰা পাৰ্চনে দেখুৱাই দিব। এইটো যিটো অৰ্কিড চেণ্টাৰ আছে আপোনালোকে গম পাব, ইয়াতে নৰ্থ ইষ্টত যিমানবিলাক অৰ্কিড আছে সকলোবিলাক ইয়াতে উপলব্ধ। আৰু লগতে অখিল গগৈ ডাঙৰীয়াই যিটো বনাইছে ইয়াতে, আপুনি সঁচাকৈ আচৰিত হ'ব আহিলে। এবাৰ আপোনালোক সকলোৱে আহিব, আহি চাব, চাই কিনে আপোনালোকে সকলোৱে ইয়াতে থ্যাংক ইউ। তাৰ নামটো আমাৰ অসমত পোৱা প্ৰজাতি হয়, বহুত হয় অসমত। সেইটো কাৰণে এইটো প্ৰজাতি আমাৰ ইয়াতে বেছিকে দেখিব, বেছিকে ফুলি আছে এতিয়া। আৰু চাওক এইফালে আছে বেলেগ বেলেগ প্ৰজাতি, চাওক এইটো আমি যে ভাটৌ ফুল বুলি কওঁ, এইজোপা চাওক ভাটৌ ফুলজোপা। এইটো ৰাস্তাৰ কাষে কাষে যিকোনো গছতে দেখা পাব আপোনালোকে। আৰু এইটো বছৰত এবাৰেই ফুলে, অকল 15-20 দিন মানৰ কাৰণেহে ফুলে, তাৰপিছত মৰহি যায়। চব কিছুমান অৰ্কিড আছে বছৰত এবাৰেই ফুলে, সেই এবাৰ ফুলা অৰ্কিডখিনি বেছি দিন থাকে। আৰু যিখিনি মানে ঘনে ঘনে ফুলে সেইখিনি কম দিন থাকে। কিছুমান 8 ঘণ্টাৰ কাৰণে ফুলাও অৰ্কিড আছে, কিছুমান 3 দিন 4 দিনৰ কাৰণে ফুলাও অৰ্কিডো আছে। এইটো ফেলানপচিছ হয়, বাটাৰফ্লাই অৰ্কিড বুলি কয়। ইংলিছ নামটো ফেলানপচিছ। এইফালে চাওক এবিধ ফুলিছে, নামটো ডেনড্ৰবিয়াম হিবিকি। এইটো প্ৰজাতি চাওক, এইটো বহুদিন থাকে, প্ৰায় ফুলিলে 4-5 মাহ মান থাকে, সোনকালে বেয়া নহয়। আৰু এদিনৰ কাৰণে ফুলা অৰ্কিড এই দুজোপা চাওক, এই দুজোপা থ্ৰিক্সপাৰ্মাম। এইটো থ্ৰিক্সপাৰ্মাম চেণ্টিভিডা বুলি কয়, এইটো থ্ৰিক্সপাৰ্মাম একিউমিনেটিছিমাম বুলি কয়। এইবোৰ চব চাইণ্টিফিক নাম হয়, সকলো অৰ্কিডৰ অসমীয়া নাম নাথাকে। আচলতে আমি যিবোৰ অৰ্কিড চিনি পাওঁ, ঘৰত ৰাখোঁ, সেইবোৰ অৰ্কিডৰে অসমীয়া নামটো আছে। আৰু চাওক এজোপাও ফুলিছে, ধুনীয়াকে গাউন পিন্ধা নিচিনা লাগে। চাওক মুখখন আছে যেন হাত দুখন মেলি আছে, গাউন এটা পিন্ধিছে, তেনেকুৱা নিচিনা লাগে চেপটো দেখিবলৈ। আৰু চাওক এইটো চাইডে আছে কলচী উদ্ভিদ, কলচী উদ্ভিদ ক্লাছ 7ত আছিলে। এইটো পিকচাৰ হয়, ভিনাছটো নহয়, ভিনাছটো আগলৈ আছে, ভিনাছটো বেলেগ হয়। এইটো অলপ ঝাৰ টাইপৰ হয়, এনে পিকচাৰ প্লান্ট। অৰ্কিড চিনাক্ত কৰিবলৈ খুবেই সহজ হয়। যিকোনো অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি থাকে, সেইটো অৰ্কিডৰ মেইন বৈশিষ্ট্য হয়। চাব দে ইয়াত কেইটা আছে, চাওক 1 2 3 4 5 6 দেখিছে? 5টা পাহি একেই থাকে, সেই মাজৰ পাহিটো চাওক সম্পূৰ্ণ বেলেগ হয়, দেখিছে? মাজৰ পাহিটো সদায় কিবা নহয় কিবা এটা শ্বেপ লৈ থাকে। 5+1 থাকিলেহে মানে অৰ্কিড হ'ব, তাতকে যদি কম বা বেছি পাহি থাকে কেতিয়াও অৰ্কিড নহয়। তেনেকে চিনাক্ত কৰিব পাৰে অৰ্কিড আৰু সাধাৰণ ফুলৰ মাজৰ পাৰ্থক্যটো। এতিয়া আমি কপৌ ফুল বুলি যে কওঁ, কপৌ ফুলৰো 5টা পাহি থাকে, মাজৰ পাহিটো দেখিবলৈ অকণমান কপৌ চৰাই নিচিনা লাগে, সেইটো কাৰণে কপৌ ফুল বুলি কয়। আৰু এটা পাতৰ হীৰাবোৰো সমান্তৰাল থাকে, লাইনবোৰ সদায় চিধা থাকে, এই কচুপাতৰ নিচিনা জাল হীৰা বিন্যাস নাথাকে। মানুহে কলা ৰঙৰ ফুল নাথাকে বুলি কয়, থাকে কিন্তু বহুত বিৰল হয়। চাওক এইটো কলা ফুল, এইটো আচলতে শুকাই গ'ল এতিয়া, কিন্তু তাৰ কলাই থাকিব ৰংটো। বাঘৰ দাড়ি বুলি কয়, বাঘৰ দাড়ি। যেতিয়া ফ্ৰেছ তাৰ ফুল আছিলে তেতিয়া পুৰা দাড়ি নিচিনা ওলমি থাকে, সেইটো কাৰণে বাঘৰ দাড়ি বুলি কয়। এতিয়া মৰহিলে ডিচেম্বৰতে ফুলা ফুল অকণমান ডাঙৰ হয়, এতিয়া মৰহি গ'ল নহয়, অকণমান ডাঙৰ হ'ব, বহুত দীঘল দীঘল দাড়ি নিচিনা ওলমি থাকে, চুলিৰ নিচিনা থাকে, সেইটো কাৰণে বাঘৰ দাড়ি কয়। আচলতে মই বটানী নহয় দে, মই আৰ্টছৰে ষ্টুডেণ্ট আছিলোঁ। আমি আমাৰ ইয়াতে ট্ৰেইনিং হয়, ট্ৰেইনিং লৈছোঁ ক্লাছ 1 আপোনালোক কলেজৰ ষ্টুডেণ্ট নেকি? আপোনালোকৰ পাহাৰীয়া কল হয় এজোপা, চাওক পিংক বানানা, বৰ ধুনীয়া, খাব পাৰি, কিন্তু বহুত বেছি থাকে, মিঠা আছে, গুটি বহুত বেছি থাকে। এইটো মাৰ্কেটত পোৱা নাযায়, অকল জংঘলতে পায়। বাকলিটো সেই পিংক কালাৰ থাকিব, তাৰ ভিতৰৰ অংশখিনি বগা থাকে, নৰ্মেল বানানা নিচিনাই থাকে ভিতৰৰ অংশখিনি। টেষ্টটো বানানা মিঠাই থাকিব। এইটো ডেনড্ৰবিয়াম হয় অৰ্কিড।
ডেনড্ৰবিয়ামৰ বহুত আছে আমাৰ অসমতে 57 মান স্পিচিছ পোৱা যায় ডেনড্ৰবিয়াম এইফালে এটা ফুলি আছে চাওক এইটো স্মৃতিৰ নাম দিয়া মাইকেল ধুনীয়া গোন্ধ থকা চব ঢেকীয়া গছ হয় আমি কাটি তাতে আমি লগাই দিছোঁ সিহঁতৰ দুই ধৰণৰ শিপা থাকে তাক এইবোৰ চব বায়ুমণ্ডলৰ শিপা হয় এৰিয়েল ৰুটছ বুলি কয় আৰু এডাল মেইন ৰুটছ থাকে সিহঁতৰ দুই প্ৰকাৰৰ ৰুটছ থাকে এৰিয়েল আৰু ক্লিংগিং থাকে এই ক্লিংগিং ৰুটছ যিডালে মানে শিপাডালে সিহঁতি খামুচি ধৰি সেইটো লয় এৰিয়েল ৰুটছবোৰ ওলমি থাকে সেইটো চব বতাহৰ পৰাই আহৰণ কৰি যিকোনো গছত দিলে অৰ্কিড হ'ব খালি গছত হোৱা অৰ্কিড হ'ব লাগিব গছত হোৱা অৰ্কিডবোৰ যিকোনো গছত দিলেই হ'ব কপৌ ফুলজোপা এতিয়া কিছুমান তামোল গছত বেছি ভাল হয় আৰু চাওক এইজোপা আছে কলিয়াই আছে নামটো ডেনড্ৰবিয়াম স্মাইলি ইয়াৰ নামটো বহুত দিন লাগিব আৰু দিন লাগিব ফুলি কলি আছে এইফালে চাওক আছে বাল্বফজেন স্ক্ৰাবটম বুলি কৈছে অৰ্কিডজোপা কেনেকুৱা লাগিছে চাওকচোন শ্বেপটো আপোনালোকে কওকচোন কেনেকুৱা লাগিছে মানে কিবা নহয় কিবা এটা শ্বেপ লৈ থাকে যে ইও কিবা এটা ধৰণৰ লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে জানে কিন্তু অকণমান কি কয় ভাটৌ চৰাই নিচিনা লাগে চাওক শ্বেপটো দেখিবলৈ অলপ ডলফিন টাইপৰো লাগে ডলফিন টাইপ লাগে নহয় মানে এতিয়া মানে গছজোপাত থাকিলে গছত থাকিলে সিহঁতে গছত অকল আশ্ৰয়হে লাগে গছজোপাক একো হেৰি নকৰে বাইদেউ এইটো কি হয় এইটো চব বেলেগ বেলেগ প্ৰজাতিৰ ডেনড্ৰবিয়ামৰে হয় বাইদেউ এইজোপা কি হয় এইটো ষ্টাৰফিছটো ফেলানাপচিছ মেনলি ষ্টাৰফিছ অৰ্কিড আৰু চাওক আমাৰ যদি অসমত বিচাৰে প্ৰায় 400 বিধমান অৰ্কিডৰ প্ৰজাতি পোৱা যাব নহয় এইখিনি অৰ্কিড নহয় এইখিনি কামিনী কাঞ্চন যে সেয়া হয় বগা বগা ফুলে বৰ ধুনীয়া গোন্ধ আৰু চাওক আমাৰ অসমতে 400 বিধমান আছে ত নৰ্থ ইষ্টত বিচাৰিলে পাব 900 অৰ্কিডৰ প্ৰজাতি ইণ্ডিয়াত বিচাৰিলে পাব 1500 পুৰা যদি ৱৰ্ল্ডত বিচাৰে 25,000 to 35,000 পাব অৰ্কিড আমাৰ চব এণ্টায়াৰ নৰ্থ ইষ্টৰ হয় কালেকশ্যন নৰ্থ ইষ্টৰ আৰু চব অৰ্কিডবোৰ দিনে দিনে কি হৈছে বিলুপ্ত হ'বলৈ ধৰিছে কাৰণ কিয় পৰিৱেশৰ কাৰণে হৈছে জলবায়ু সলনি হৈছে মানুহে হাবি জংঘল কাটি নোহোৱা কৰিছে তাৰ ফলতো নোহোৱা হৈছে অৰ্কিড আৰু এইফালে আছে চাওক এইখিনি পখিলা অৰ্কিড হয় ফেলানাপচিছ বিভিন্ন ৰঙৰ হয়তো পখিলা অৰ্কিড আশা কৰিছোঁ দৰ্শকসকল এই ভিডিঅ'টোৱে আপোনালোকক অৰ্কিডৰ ওপৰত বিভিন্ন ধৰণৰ জ্ঞান দিব লগতে সকলো ছাত্ৰ ছাত্ৰীক আৰু উৎসাহিত কৰি তুলিব বিভিন্ন নতুন নতুন কথা শিকিবলৈ পাব আজিলৈ ভিডিঅ'টো এই খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী খণ্ডত নেক্সট ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চাই থাকিব মুখামুখি লাইভ জুবিন জ্যোতি ডেকা ধন্যবাদ